অসমীয়া আধুনিক সংগীত আৰু ভিডিঅ' গীতৰ জগতত যিসকল শিল্পীয়ে নিজৰ সুকীয়া কণ্ঠশৈলীৰে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে, তাৰ ভিতৰত ৰাকেশ ৰিয়ান অন্যতম। এটি বিশেষ সুৰ আৰু প্ৰেমৰ গীতৰ বাবে পৰিচিত ৰাকেশ আজিৰ প্ৰজন্মৰ মাজত এজন অত্যন্ত জনপ্ৰিয় গায়ক। তেওঁৰ গীতসমূহে বিশেষকৈ অসমৰ যুৱ প্ৰজন্মক আপ্লুত কৰি আহিছে। ৰাকেশ ৰিয়ানৰ জন্ম 1991 চনৰ 2 জানুৱাৰী তাৰিখে অসমৰ তিনিচুকীয়া জিলাৰ কাকপথাৰত হৈছিল। তেওঁৰ আচল নাম ৰাকেশ ৰিয়ান দহোটীয়া আৰু ঘৰত মতা নাম ৰিণ্টু। তেওঁৰ দেউতাৰ নাম খগেন দহোটীয়া আৰু মাৰ নাম অলকা দহোটীয়া। তেওঁৰ এজনী ভণ্টি আছে যাৰ নাম বিপাশা দহোটীয়া। এক সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰা ৰাকেশে সৰুৰে পৰাই সংগীতৰ প্ৰতি তীব্ৰ আকৰ্ষণ অনুভৱ কৰিছিল। ৰাকেশ ৰিয়ানৰ প্ৰাৰম্ভিক শিক্ষা তেওঁৰ নিজা স্থান কাকপথাৰতে আৰম্ভ হৈছিল। তেওঁ 5ম শ্ৰেণীলৈকে ডন বস্কো স্কুল ৰূপাইত পঢ়িছিল। তেওঁ 6ষ্ঠ শ্ৰেণীৰ পৰা তিনিচুকীয়াৰ জৱাহৰ নবোদয় বিদ্যালয়ত পঢ়িছিল। তাৰ পাছত 9ম শ্ৰেণী হাৰিয়ানা কৰ্ণালত পঢ়ি আকৌ তিনিচুকীয়ালৈ ঘূৰি আহিছিল আৰু তাতেই মেট্ৰিক পৰীক্ষা পাছ কৰিছিল। তেওঁ গুৱাহাটীত উচ্চতৰ মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰিছিল। তেওঁ গুৱাহাটীৰ NIIT পাণবজাৰৰ পৰা ছফ্টৱেৰ ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে। পঢ়া শুনাৰ সমান্তৰালভাৱে তেওঁ সংগীত চৰ্চা অব্যাহত ৰাখিছিল। ৰাকেশ ৰিয়ানৰ কেৰিয়াৰ এক দ্ৰুত উত্থানৰ কাহিনী। তেওঁ যুটীয়া আৰু একক গীতৰ জৰিয়তে অসমীয়া সংগীত জগতত প্ৰৱেশ কৰে। তেওঁ হুপ্পি হুপ্পি, দ্বীপৰ বিলতে, মৰম বুৱতী নৈ আদি গীতৰ জৰিয়তে জনপ্ৰিয়তাৰ শীৰ্ষলৈ আহে। তেওঁৰ আটাইতকৈ চৰ্চিত আৰু হিট গীতসমূহৰ ভিতৰত আল্ট্ৰাছাউণ্ড অন্যতম, যিয়ে অসমৰ চাৰিওফালে ধুমুহাৰ সৃষ্টি কৰিছিল। তেওঁ ৰাকেশ ৰিয়ান মিউজিকেল নামৰ ইউটিউব চেনেলৰ জৰিয়তে নিয়মিতভাৱে নতুন নতুন গীত মুক্তি দি আহিছে, য'ত তেওঁৰ লাখ লাখ দৰ্শক আছে। তেওঁৰ অন্যান্য উল্লেখযোগ্য গীতৰ ভিতৰত একেলগে থাকিম, ৰহিমলা ঐ, চম্পাৱতী, মিলিছে মিলিব দিয়া, মধুবালা, তোমাৰেই নামত, বাৰিষাৰে বৰষা হোৱা, বাজাজ স্কুটাৰ, কবিতা কবিতা লগা, ৰাধিকা সুন্দৰী আদি অন্তৰ্ভুক্ত। ব্যক্তিগত জীৱনত ৰাকেশ ৰিয়ান এজন অতি সৰল ব্যক্তি। তেওঁ 2020 চনৰ মাৰ্চ মাহত লখিমপুৰৰ ৰিচা নামৰ এগৰাকী যুৱতীৰ সৈতে বৈবাহিক জীৱনৰ পাতনি মেলিছিল। তেওঁৰ পত্নীয়ে তেওঁৰ সংগীতিক যাত্ৰাত সদায় সমৰ্থন আগবঢ়াই আহিছে। ৰাকেশ ৰিয়ানে কেইবাটাও স্থানীয় সংগীত বঁটা আৰু সন্মান লাভ কৰিছে। তেওঁৰ গীতসমূহে অসমৰ ভিন ভিন মঞ্চত জনপ্ৰিয়তা লাভ কৰাৰ লগতে কেইবাটাও মিউজিক এৱাৰ্ড অনুষ্ঠানত মনোনীত হৈছে। তেওঁৰ উচ্চতা 5 ফুট 7 ইঞ্চি। তেওঁৰ চখ হৈছে ভ্ৰমণ আৰু ৰন্ধা বঢ়া। তেওঁৰ প্ৰিয় খাদ্য ভাজি ভাত, চিলি পনীৰ আৰু চিলি চিকেন ইত্যাদি। তেওঁৰ প্ৰিয় শিল্পীৰ ভিতৰত জুবিন গাৰ্গ, ডক্টৰ ভূপেন হাজৰিকা, পাপন, চনু নিগম, কৈলাশ খেৰ আৰু নুছৰত ফতে আলী খান আদি অন্যতম। তেওঁৰ নিজৰ গীতসমূহৰ ভিতৰত প্ৰিয় গীত হৈছে দূৰ আকাশৰ তৰা। তেওঁৰ প্ৰিয় অভিনেতাৰ ভিতৰত শ্বাহৰুখ খান, ছলমান খান, আমিৰ খান, ৰণবীৰ সিং, ৰণবীৰ কাপুৰ অন্যতম। তেওঁৰ প্ৰিয় ৰং নীলা। ৰাকেশ ৰিয়ান কেৱল এজন শিল্পীয়েই নহয়, তেওঁ অসমীয়া সংস্কৃতিৰ এক বলিষ্ঠ প্ৰতিনিধি। তেওঁৰ কণ্ঠত থকা সেই বিশেষ যাদুৱে অসমীয়া সংগীতক এক নতুন মাত্ৰা প্ৰদান কৰিছে। চুটি দিনৰ ভিতৰতে আকাশলংঘী সফলতা লাভ কৰা এইগৰাকী শিল্পীৰ পৰা ভৱিষ্যতে অসমবাসীয়ে বহু সুন্দৰ সৃষ্টিৰ আশা কৰে। ৰাকেশ ৰিয়ানৰ সুৰীয়া যাত্ৰা সদায় অটুট থাকক, তাৰেই কামনা থাকিল।